2022 ফাইনেন্সিয়েল ইয়াৰৰ আমাৰ জ্ঞান চৰাং বিধানসিত সমগ্ৰ বিটিআৰ অঞ্চলৰ প্ৰত্যেকটো সাব ডিভিজনত ডিষ্ট্ৰিবিউশ্যন কৰাৰ কাৰণে আজিৰ দিনটো ঠিক কৰা হৈছে আৰু ইয়াৰে এটা কাৰ্যসূচী আমাৰ কোকৰাঝাৰত আমাৰ ছায়েন্স কলেজৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে শিক্ষা বিভাগৰ পৰা। ইয়াত উপস্থিত আমাৰ EM অৰূপ দে ডাঙৰীয়া, আমাৰ MLA লৰেন্স ইষ্টাৰী ডাঙৰীয়া, MCLA মাধৱ চেত্ৰী ডাঙৰীয়া প্ৰমুখে উপস্থিত PCLCC চেয়াৰমেনসকল, আমাৰ SC বৰ্ডৰ চেয়াৰমেন ডাঙৰীয়া, এইখন মহাবিদ্যালয়ৰে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰিন্সিপাল ডাঙৰীয়া, আমাৰ শিক্ষা বিভাগৰ ডাইৰেক্টৰ ব্ৰহ্ম ডাঙৰীয়া আৰু উপস্থিত শিক্ষা বিষয়াসকল, আমাৰ OSD সকল আৰু উপস্থিত আমাৰ সন্মানীয় ব্যক্তিসকলৰ লগতে আমাৰ গাৰ্জেনসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। बाहागो लानो हानाय साफ्रोमनोबो रंजालि बैसागुनि गाहाम हामलायनाय आं बावहरदों आरो बयबो बाहागो लाफैनायनि थाखाय आङो साबायखर बावदों। সকলো উপস্থিত হোৱাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি একেবাৰতে আমাৰ 10টা সাব ডিভিজনত 9200 ছাত্ৰ ছাত্ৰীক জ্ঞান চৰাং বিধানসিত দ্বাৰা সকলোকে 5000 কৰি চেক প্ৰদান কৰা হ'ব। কিন্তু আমাৰ চেকটো দামী চেক হিচাপে কিছুমান দিয়া হ'ব আৰু একাউণ্টত ডাইৰেক্ট পইচাটো 2টা বজাত ট্ৰেন্সফাৰ কৰি দিয়া কথা। ঠিক 2 বজাৰ লগে লগে যিসকলৰ নাম আমাৰ আছে যিসকলৰ মোবাইলত একাউণ্টটো লিংক কৰি থোৱা আছে তেখেতসকলে চেক কৰিব পাৰিব যে 2 বজাৰ পিছতে একেবাৰতে 9200 বেনিফিচিয়াৰী আমাৰ ষ্টুডেণ্টসকলৰ একাউণ্টত এই পইচাটো ডিপজিট কৰি দিয়া হ'ব। আমি চাইছোঁ কি চৰকাৰ অহাৰ পিছত যে আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ সহায় কৰিম। অসম চৰকাৰে কেতিয়াবা স্কুটি দিছে, কেতিয়াবা বিভিন্ন আঁচনি হাতত লৈছে আৰু এই বছৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত 31 মাৰ্চত যেতিয়া গুৱাহাটীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম জয়ন্তী উদযাপন কৰা হয়, সেইদিনাও বহুতখিনি আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলক মাইনৰিটি আমাৰ গাৰ্লছ ষ্টুডেণ্টসকলক বহুতখিনি স্কিম গভৰ্ণমেণ্ট অফ আছামে সেইদিনা এনাউন্স কৰিছে। আমি বড়োলেণ্ড অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে বিভিন্ন কাম হাতত লৈছোঁ আৰু ইয়াৰ ভিতৰত এইটোও এটা। আমি ভাবোঁ বা জানো যে 5000 টকাটো বহুত ডাঙৰ টকা নহয়, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুত প্ৰয়োজন কিবা কিবি কিনিবলৈ থাকে। তো সেই প্ৰয়োজন বস্তুবিলাক কিনিবলৈ 5000 টকাত আমি বহুতখিনি কাম কৰিব পাৰোঁ আৰু সেইকাৰণে এইটো 5000 টকা ৰখা হৈছে। ইয়াৰ বাহিৰে যিসকলে আজি মেডিকেল পঢ়িব, ইঞ্জিনিয়াৰিং পঢ়িব, আমাৰ দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী তেখেতসকলক ফ্ৰী কোচিং কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আমাৰ এণ্ট্ৰেন্সৰ কাৰণে ইতিমধ্যে এডভাৰটাইজ দিয়া হৈছে আৰু মই গম পাইছোঁ মেডিকেলৰ কাৰণে 300তকৈ অধিক ল'ৰা ছোৱালী ইতিমধ্যে এপ্লাই কৰিছে। ইঞ্জিনিয়াৰিঙৰ কাৰণেও 100তকৈ বেছি ল'ৰা ছোৱালী এপ্লাই কৰিছে আৰু লগে লগে UPSC আৰু APSCৰ কাৰণেও 50জন ল'ৰা ছোৱালী ফ্ৰী আমাৰ গভৰ্ণমেণ্টৰ তৰফৰ পঢ়াৰ কাৰণে আমি এই বছৰৰ পৰা ব্যৱস্থা কৰিছোঁ। আৰু দেখিবলৈ পাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ল'ৰা ছোৱালীসকলৰ ব্ৰেইনটো বহুত ভাল, বহুত টেলেণ্টেড হয়। যদি সঁচাকৈ অলপমান ছাপোৰ্ট কৰিব পাৰে, সুযোগ দিব পাৰে, তেনেহ'লে আমাৰ ল'ৰা ছোৱালীয়েও ভাল শিক্ষা গ্ৰহণ কৰি পেলাই ভাল জব, ভাল চাকৰি, ভাল কামত যাবলৈ যিখিনি কেপাচিটি বা যিখিনি পটেঞ্চিয়েলিটি লাগে সেইখিনি আমাৰ ল'ৰা ছোৱালীৰ মাজতো আছে। আৰু এই কথাবিলাক আমি যেতিয়া ছাত্ৰ আছিলোঁ সেই সময়তে অনুভৱ কৰিছিলোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি কেপাচিটি, যিখিনি টেলেণ্ট আছে সেইখিনি যদি অলপ ছাপোৰ্ট দিব পৰা যায়, আমাৰ অঞ্চলৰ পৰাও হাজাৰ ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ, ভাল মানৱ সম্পদ ওলাই যাব, এইটো আমাৰ বিশ্বাস আছে।
তো সেইকাৰণে আমি এই জ্ঞান সোৰাং বিথাংকিটো অকল এই 5,000 টকা দিয়াই নহয়, জ্ঞান সোৰাং বিথাংকিৰ আণ্ডাৰত আমি বহুতখিনি কাম হাতত লৈছোঁ, যিটো নেকি বৰদফা ছুপাৰ 50 এইটো জ্ঞান সোৰাঙৰ ভিতৰতে হ'ব। স্কুল এডাপশ্যন প্ৰগ্ৰাম লৈছোঁ, এতিয়া প্ৰায় 500খন স্কুল আমি এইবাৰ এডাপ্ট কৰিছোঁ, আৰু সেই স্কুলবিলাকত এডাপ্টৰবিলাকে যাই পেলাই স্কুলবিলাক ছাপোৰ্ট কৰি আছে। ইয়াৰ লগতে টিচাৰ ট্ৰেইনিং হৈ আছে। আমাৰ আজিম প্ৰেমজী ইউনিভাৰ্চিটিৰ লগত তেখেতসকলৰ এক্সপাৰ্টক লৈ পেলাই আমাৰ অফিচাৰ আৰু টিচাৰসকলক ট্ৰেইনিং দি আছোঁ। এই মিছনৰ আণ্ডাৰতে দিয়া হৈছে, আৰু ইয়াৰ লগে লগে আমি এই বছৰ 1200 বিভিন্ন স্কুলত আমি কাউন্সিলৰ সিলেক্ট কৰিছোঁ। काउन्सिलर जोङो सिलेक्ट खालामदों 1200 स्कुलाव। माने जोंनि फरायसाफ्रा फरायनो बयबो हायो, थासारिया सोरनियाबा मोजां नङा, सोरनियाबा मोजां, सोरबा एलपि स्कुलाव मोजां फोरोंनाय मोनाखै, सोरबा एमइ स्कुलाव मोनाखै। दा बेबायदियावनो माखासे गाहाय गोजौ जायो। नाथाय जोंनि फरायसाफ्राबो मोजां थासारि मोनोब्ला, मोजां सापर्ट मोनोब्ला जोबोद मोजाङै साक्सेस जानो हायो। दा देग्लाय बोसोराव जों नुदों UPSC APSCनि फिल्माव गोबां जोंनि फरायसाफ्रा जाफुंसार जादों। UPSCयावबो देग्लाय गोबां मोनगोन होननानै आं सानदों। मेडिकेल इन्जिनियारिं गोबां फरायसाफ्रा फरायगासिनो दङ जोंनि। दा बेनिखायनो जे जोङो फरायसाफोरनो मोनसे थासारि दानांगौ। मोनसे समाव पुलिस आर्मिनि दावरावमोन, बायदिसिना थासारिया गाज्रिमोन, जोंनि फरायसाफ्रा फरायनो हायाखै। आथिखालाव बियो जोबोद मोजां जाबाय, थासारिया जेबो गाज्रि गैला। एफा एनै जौ लोंनाय बायदिसिना थासारि दङ। दा बेनिफ्राय जों गावखौनो गाव बासायनांगोन। मानोना जोंनि जिउ दानांगौआ जोंनि बिबान। बिमा बिफाया, जोंनि आइ आफाया जोंखौ जोनोम होदों आरो बिसोरो जोंखौ फेदेरदों फोलावदों। दा लेखा सोलोंनानै मोजां मानसि जानांगौआ जोंनि बिबान। जोङो फरायसा समाव जुदि गावखौनो हगारसारोब्ला अब्ला जोंनी जीवासो ধ্বংস जागोन। আমি ছাত্র জীবনত যদি নিজকে এৰি দিওঁ তেতিয়া আমাৰেই জীৱনটো ধ্বংস হ'ব। আমাৰ মা দেউতা অভিভাৱকসকলে আমাক যে ডাঙৰ দীঘল কৰিলে তেখেতসকলক আমি ধন্যবাদ দিব লাগে। বাকীখিনি কাম আমি নিজে কৰিব লাগে। এতিয়া সবে ছাত্ৰবিলাকে, আমাৰ ষ্টুডেণ্টসকলে জানে ছাত্ৰ ছাত্ৰীয়ে কোনটো ভাল আৰু কোনটো বেয়া, बबे मोजां आरो बबे गाज्रि बेखौ नोंसोर गासैबो मिथिगौ। दा ओंखायनो मोजां खामानि मावोबासो मानसिया जिउआव जाफुंसार जानो हायो। ভাল কাম কৰিলেহে জীৱনত সফল হয়, বেয়া কাম কৰিলে সফল নহয়। এতিয়া চাকৰি পোৱাটো বহুত সহজ হৈছে। আগতে চাকৰি পাবলৈ টান আছিলে, কাৰণ ঘুষ লৈছিল। এটা চাকৰিত লাখ লাখ টকা ঘুষ লৈছিল। আজিকালি ঘুষৰ কাৰবাৰ নাই, ইণ্টাৰভিউ পাছ কৰ লগে লগে এপইণ্টমেণ্ট লওঁ। গতিকে ভাল হ'ল। আগতে দুখীয়া ল'ৰা ছোৱালীবিলাকে তেওঁৰ পৰা কি বিক্ৰী কৰিব, কেনেকৈ চাকৰি পাব, কেনেকৈ ঘুষ দিব, বহুত অসুবিধা আছিলে। মই মাত্ৰ 12,000 টকা দিব লাগিছিলে। মই এমই স্কুলত মাষ্টৰ পাইছিলোঁ 1994। 94তে মই মাষ্টৰ পাইছিলোঁ। অকল 12,000 টকা মোৰ পৰা বিচাৰিছিলে, আৰু 12,000 টকা নাই কেইদিনমান আনিপ্ৰায়। তেতিয়া মই চিন্তা কৰিলোঁ যে 12,000 টকা ক'ত পাম। মোৰ দেউতা খেতি কৰা মাটিটো বন্ধক থ'ব লাগিব। সেই সময়ত মাটি বন্ধক থ'লে 1 বিঘা মাটিত মাত্ৰ 1200ৰ পৰা 1500 টকা পায়। যদি 10,000 পইচা 12,000 পইচা ওলাব লাগে, 12,000 নাছিলে 6,000 ঘুষ বিচাৰিছিলে। 6,000 যদি পইচা দিব লাগে তেনেহ'লে মোৰ কমচে কম 4 বিঘামান মাটি বন্ধক থ'ব লাগিব, 5 বিঘা মোৰ দেউতাৰ মাটি। মই ৰাজি নহ'লোঁ যে কোনো মাটি বন্ধক থৈ চাকৰি নলওঁ, মই ৰাজি নহ'লোঁ। মই পোৱা এপইণ্টমেণ্টটোকে মোৰ বেলেগ এজন মোতকৈ ডাঙৰ, মোতকৈ ছিনিয়ৰ তেখেতে সেই এপইণ্টমেণ্টটো ল'লে। ময়ো তেখেতক চাৰেণ্ডাৰ কৰি দিলোঁ যে আপুনি লওক খুলি পেলাই। তো এতিয়া আজি দুখীয়া ল'ৰা ছোৱালীবিলাকে বহুত কষ্ট পাই চাকৰি পাব লাগিলে। যেতিয়া অসমত ঘুষ কালচাৰটো বন্ধ হ'ল, এতিয়া আমাৰ ক'ৰবাত চাহ দোকানত কাম কৰি থকা ল'ৰা, কিছুমান ক'ৰবাত কাম কৰি আছে পঢ়ি পাতি, সেইবিলাকো পুলিচত চাকৰি পাই গ'ল, বিভিন্ন চাকৰি পাই গ'ল। আমাৰ ইয়াত আমি 4,000মান চাকৰি দিলোঁ। ইয়াত বহুত মাষ্টৰবিলাকে সিহঁতে ভয় কৰি আছিল। আৰু এতিয়াও কিছুমানে চাকৰি বুলি ক'লে পইচা যাচিবলৈ আহে, পইচা কিমান লাগিব। কিন্তু আমি কৈছোঁ যে চাকৰিৰ ক্ষেত্ৰত ইয়াত আখানাও ঘুষ লোৱা নহ'ব। কোনোবা যদি ঘুষ লয় চবকো ইয়াত এৰেষ্ট কৰা হ'ব, শাস্তি দিয়া হ'ব। এইটো আমি ক্লিয়াৰ কৰি থৈছোঁ আমাৰ দিনত। আৰু চাকৰি আহি আছে আমাৰ, সেই সময়তো আমি এইটো কেয়াৰফুলি থাকিম। এতিয়া কথা হৈছে আমাৰ পঢ়িব লাগিব, পঢ়াই নাযায়। অভিভাৱকসকলে মোক আহি পেলাই কৈছে যে ছাৰ কিবা এটা কৰি মোৰ ল'ৰাটোক চাকৰি দিয়ক, मायबा मोनसे खालामनानै आंनि फिसालानो साकरि हो, नांगौबा फैसा होगोन। आं बुंदों जे फैसा जासिनाङा, मा खालामनो, गथ'खौ फरायनायाव गोसो हो।
गथ'नो गाइखेर लोंहोनांगौबा आपेल जाहो खिन्थु गथ'खौ फरायनायाव गोसो हो घुस होनो नाङा आजिखालि घुसनि कालचार गैला बेखौ बन्द खालामनांगोन मानोना नैबे समाव बेबायदि घुस लानाया बिराद गिदिर क्राइम बियो दाय बियो मानोना सासे मानसिनि जीवनखौ ধ্বংস खालामनाय जायो एजन মানুহৰ জীৱনটো ধ্বংস কৰা হয় ঘুষ লোৱা মানে তো সেই বস্তুটো আজি কেতিয়াও হ'বলৈ নিদিওঁ এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে কিন্তু পঢ়িব লাগিব আমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ লগে লগে আজিকালি ইণ্টিগ্ৰেটেড কোৰ্চ আহিব ল' পঢ়িব পালে বিভিন্ন কোৰ্চ কৰিব পাৰে হা মেট্ৰিক পাছ কৰাৰ লগে লগে যিসকলে BA MA পঢ়িবলৈ মন নাই ITI যাব পাৰে বিভিন্ন টেকনিকেল কোৰ্চ ল'ব পাৰে BA পাছ কৰাৰ লগে লগে UPSC APSC CDS বিভিন্ন পৰীক্ষা ষ্টাফ সিলেকশ্যন কমিশ্যন এই এণ্ট্ৰেন্সবিলাক দিব পাৰে আৰু পাছ কৰিলে চাকৰি পাই যায় বেংক পিঅ আছে ৰেলৱেৰ আছে আমাৰ ডিফেন্সৰ আছে CISF BSF এইবিলাকত বহুত চাকৰি আছে সো চাকৰি যদি কৰিব ইচ্ছা আছে যাৰ যাৰ আছে সি ভালকৈ পঢ়িব লাগিব পঢ়িলে ইণ্টাৰভিউ পাছ কৰিলে চাকৰি পাব আৰু ফিজিকেল ফিটনেছটো ভালে ৰাখিব লাগিব সেইখিনিয়ে আৰু কাম তো এতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে আজি 18 বছৰ হোৱাৰ লগে লগে ই ডিফেন্স চাকৰিৰ কাৰণে ইলিজিবল হৈ যায় सोरबा 18 बोसोर जानाय लोगो लोगोनो बियो डिफेन्स साख्रिनि थाखाय बियो इलिजिबल जायो दा गोबां जोंनि बर' मानसिफोरखौ नुदों राजबंशीआव আছে মানে আমাৰ 18-19 বছৰত ডিফেন্সত চাকৰি কৰে ডেকা সময়তে ৰিটায়াৰ লৈ আহে सेंग्रा बैसोआवनो रिटायार लानानै फैयो ना बैसोआ थाबावो आरो दा नंखायनो आजिखालि दरमायाबो बिराद बारा दरमाও बहुत बेसि सेंट्रेल सार्भिसेसत तो সেইকাৰণে ভালকৈ পঢ়িব লাগে ফিটনেছটো ভালকৈ ৰাখিব লাগে আৰু কি কৰিব লাগে আমি যেটো আছে নিজকে ভালকৈ একদম ফিট কৰি এনি টাইম ৰাখিব লাগে আমি কেতিয়াবা ক'ৰবাত কোনোবা ল'ৰাবিলাকে মদ খালে কিবা খালে এইবিলাকৰ জীৱনটো ধ্বংস হৈ গ'ল এতিয়া ড্ৰাগছ চলিছে সাৱধান কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীয়ে তোমালোকে ভাবিব নালাগে মই অকলে কিছুমান সময়ত নাৰ্ভাছ হয় বহুত নাৰ্ভাছ হৈ পেলাই ভাবে এই যি হ'ব হ'ব আৰে যি হ'ব নহয় তোমাৰ লগত তোমাৰ মা দেউতা আছে দাদা ভাই আছে হা जों मालाबा सानो जे आंनिसो जिउ जि जागोन आरो आं माबा जागोन माबा लोंगोन आंनि बाथ्रा होननानै खिन्थु नों हारसिं नङा नोंहा आइ दङ आफा दङ नोंखौ जे फेदेरबाय फोलावबाय मोनसे दायित्व दङ दा बेखौ जों बयबो साननांगोन आरो बै इन रिटार्न আমি মা দেউতাৰ পৰা কিবা যিটো পাইছোঁ সেইটো যদি ইন ৰিটাৰ্ন মা দেউতাই একো নিবিচাৰে কিন্তু ভাল মানুহ হোৱাটো বিচাৰে মিथिबाय না मोजां मानसि जानायखौ नागिरो बहुत ল'ৰা ছোৱালী মই দেখিছোঁ যে मोटात एजन मा आहिले माजन मेट्रिक पासो নহয় কিন্তু ই ছোৱালীকো MA পাছ কৰালে ল'ৰাকো MSc পাছ কৰালে দেউতাও নাই আৰু মাকে মোটাত চাকৰি বিচাৰি আহিছে যে যেনেকৈ নহওক আমাৰ ল'ৰাজনক আৰু ছোৱালীক চাকৰি দিব লাগে ল'ৰাজন ছোৱালীজন MA ল'ৰাজন MSc তো মাকটো কিন্তু মেট্ৰিক পাছ কৰা নাই বিমায়া মেট্ৰিক পাছ खालामाखै फिसालाया MSc फिसाजोआ MA दा বিমায়া চাকৰি বিনো ফैदों মাকে চাকৰি বিচাৰিব আহিছে এটা তোমালোকে ভাবিছো আমাৰ ছাত্ৰ ছাত্ৰীসকলে MA পাছ কৰাৰ পিছত মাকক হাত ধৰি লৈ যাব লাগিছিল না ল'ৰাটোক মানে মাকেহে ল'ৰাটোক হাত ধৰি লৈ যাব লাগে সৰু সময়ত উন্दै समाव বিমায়া লাংবাই ঠিকানো দङ কিন্তু MSc পাছ কৰা ল'ৰাজন যদি কনফিডেন্ট নাই MA পাছ কৰা ছোৱালীজন যদি কনফিডেন্ট নাই এটোতো ভাল কথা নহব হা এইটো ভাল কথা নহব এই কাৰণে এই যে পঢ়ি আছে হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছে হাই স্কুলত পঢ়ি আছে কোনোবা BA পঢ়ি আছে এই সময়ত নিজৰ কনফিডেন্সটো অলপ বাঢ়াই লোৱা নিউজ পেপাৰ পঢ়া মেগাজিন পঢ়া টেক্সট বুকটো ভালকৈ পঢ়া ডিছকাশ্যন কৰা হা এইবিলাক ভালকৈ কৰা তেতিয়া মানে কি হ'ব সোনকালে সফলতাটো পাব আৰু জীৱনত গোটেই বুঢ়া হোৱালৈকে মৰালৈকে কষ্ট কৰিব লাগে সেইটো নাই only 25 years age 25 বছৰ এই টাইমটো বেছি ভাল নহয় ৰঙালী বিহুৰ সময়টো আৰু দুপৰীয়া সময়ত টোপনি লাগে একবাৰ হাত চাপৰি দিয়ক চবে এতিয়া কথা হৈছে যে আমি ছাত্ৰ ছাত্ৰীসকলে যিটো কৰিব নালাগে নকৰিবা যিটো খাব নালাগে নাখাবা যিটো বস্তুটো বেয়া বুলি ভাবিছা এইটো একদম নকৰিবাই বেয়া বুলি ভাবাটো টাচ কৰিব নালাগে একবাৰ যদি বেয়া বস্তুটো টাচ কৰিলে ইয়াৰ জীৱনটো মানে বেয়া পালে যাব ভালটো যিমান পাৰে টাচ কৰিবা যিমান হাৰ্ট আছে কষ্ট আছে সেইটোকে চেষ্টা কৰিবা কষ্ট কৰা কামটো কৰি থাকিলে লাষ্টত তুমি সব কাম কৰিব পাৰিবা 24 আৱাৰ ৰানিং কৰিব পাৰিবা
বুজিছেনে? এইকাৰণে কাম শিকিব লাগে। আজিকালি ল'ৰা ছোৱালীয়ে বহুতে খেতি কৰিব নাজানে, বাঁহ ৰুব নাজানে, তামোল ৰুব নাজানে, কিবা এটা কৰিব দিলে নাজানে, এইকাৰণে ভয় কৰে। বুজিবে না? মাইবা মোনसे খামানি मावनो रोङा बियो, ओंखायनो गियो। আৰু মা দেউতাই মৰম কৰি কৰি ডাঙৰ দীঘল কৰিলে এতিয়া মানে বেলেগ কাম কৰিব নোৱাৰে, হা? যি কাম কৰিব নোৱাৰে। এইকাৰণে কোনোবা ল'ৰা মদ খাই আহি মোক কয় যে ইমান ধুনীয়াকৈ জিন্স পিন্ধি আহিছে, মই সেইটো কাম কৰিম নেকি বুলি পেলাই, হা? এইটোতো নহ'ব। আমাক বুজাই দিছে জেণ্টেলমেন মানে কি, ভাল ড্ৰেছ পিন্ধিলে মানুহ জেণ্টেলমেন হয়, হয়নে? ভালকৈ থাকিলে জেণ্টেলমেন হয়, চোলা পেণ্ট ভালকৈ পিন্ধিব লাগে, গাড়ী চলাব লাগে, তেতিয়া জেণ্টেলমেন। জেণ্টেলমেন এইটো নহয়, ভাল মানুহে জেণ্টেলমেন। ড্ৰেছটো ফাটা ফুটা হ'লেও তাৰ মনটো, তাৰ কেৰেক্টাৰটো, তাৰ চিন্তাধাৰা যদি ভাল, ইয়ে জেণ্টেলমেন। এতিয়া কথা হৈছে কি, আমি কাম কৰিব লাগিব, যি হ'লেও কাম কৰিব লাগিব। BA পাছ, MA পাছ, MSc পাছ, PhD কৰিছে, যিমান জানা বুজা হয় ইমান বেছি কাম কৰিব লাগিব। শিক্ষিত হোৱা মানে কাম কৰিব নালাগে সেইটো নহয়, যিমান শিক্ষিত হয় ইমান সমাজৰ দায়িত্ব ল'ব পৰা হ'ব লাগিব, বুজিছেনে? যদি এজন গাঁৱৰ অশিক্ষিত মানুহজন, শিক্ষা দীক্ষা নোহোৱা মানুহজনে যদি ঘৰখন দায়িত্ব লৈছে, সমাজৰ দায়িত্ব লৈছে, তুমি ইমান পৰিপাটি কৰি যদি তুমি কাৰো দায়িত্ব নলোৱা, এইটো কি শিক্ষিত হ'ল? আৰু ব্যৱহাৰ পাতি মানুহবিলাক গাঁৱত কেতিয়াবা কয় এই মানুহজন ইমান শিক্ষা দীক্ষা লোৱা কিন্তু তাৰ ব্যৱহাৰ ভাল নহয়। চাবা কিন্তু জীৱনত মানে ভাল মানুহটোহে মানুহে মৰম কৰে, ভাল মানুহক, বেয়া মানুহক মৰম নকৰে। সেইকাৰণে কেতিয়াও বেয়া কাম নকৰিবা। আৰু জীৱনত কোনো মানে ফেইলাৰ হোৱাৰ চান্স নাই, ফেইল আৰু পাছ বুলি কোনো নাই কথা। কাম কৰ্ম কৰিব লাগে। আমি ভাবিলে হতাশ হ'ম, এই ফেইল হ'ম, মই কিবা হ'ম, হা? এইখন স্কুল, এইখন বিদ্যালয়ত ওলাই যোৱাৰ পিছত আৰু এটা বিদ্যালয় আছে য'ত নেকি দৰ্জা খিৰিকী চিং একো নাই, এইটোতো আৰু বেলেগ বিদ্যালয় হয়। তাত সদায় কামেই কৰি খাব লাগে। এতিয়া আমি কামেই কৰি আছোঁ, ৰাতিপুৱা 6টাৰ পৰা ওলাইছোঁ, এতিয়ালৈকে ঘূৰি আছোঁ, বহুত স্পীডত ঘূৰিছোঁ মই। এতিয়াই গেষ্ট হাউচত মিটিং কৰিছোঁ, এতিয়াই পাৰ্টি অফিচত গৈছোঁ, এতিয়াই ঘৰত গৈছোঁ, এতিয়াই কলেজত আহিলোঁ, এতিয়াই আৰু গেষ্ট হাউচত যাম মিটিং কৰিব ৰখি আছোঁ, ঘূৰি আছোঁ। আৰু তাতে সেইটোৱে মানুহৰ জীৱন, কামেই কৰ্মই হ'ল মানুহৰ জীৱন। সেইকাৰণে যিমান পাৰে নিজকে কামৰ প্ৰতি লৈ যাবা। ল'ৰা হওক ছোৱালীয়ে ঘৰৰ যিবিলাক কাম আছে, চোতাল চাফা কৰিব লাগে, ঘৰ চাফা কৰিব লাগে, কাপোৰ চাফা কৰিব লাগে, কিবা বনাব লাগে, আলহী আহিছে চাহ বনাব লাগে, এনেই আছোঁ মই বনাই দিব লাগে। আমি কয় যে এনেকৈ দেই মা এইটো কৰি দিয়াচোন, তুমি কৰিব নোৱাৰা নেকি? এনেকুৱা কৰি থাকে, হয় না? ল'ৰাযোৰ যদি কয় ল'ৰাটো বাবু অমুকটো কৰি দিয়াচোন, ই এনেকাই থাকিব, তুমি কৰিব নোৱাৰা নেকি? কিন্তু সি ইয়াতে আছে, মানে বেলেগত নাই নেকি, হয় না? তো ইয়াত যদি গুগলটো ভাল কৰিছা, গুগলত যদি কিবা ছায়েন্সৰ বস্তু চাইছা, কিবা ভাল বস্তু কৰিছা, ঠিকে আছে। তুমি যদি ইয়াত চিনেমা চাই আছা, নোহোৱা বস্তু এটা ফেচবুক কোনোবা কাৰোবা কিবা তামচা কৰা কথা কৈছে, তাকে ঘণ্টা চাই আছা হাঁহি, কি হ'ব তোমাৰ জীৱনটো, হা? গতিকে এইটো ভালো বেয়াও কিন্তু চাবা, বুজিছেনে? এইটো ভালো বেয়াও। এইকাৰণে যি বস্তুটো হ'লেও লাগাটোহে ব্যৱহাৰ কৰিবা, নালাগাটো ব্যৱহাৰ নকৰিবা। সেইখিনি অলপ ষ্ট্ৰিক্ট হ'ব লাগিব। আৰু কালচাৰ, স্পৰ্টছ যি কৰা, এজন ছাত্ৰ ছাত্ৰীয়ে ভাল খেলুৱৈ হ'ব পাৰিলে সেইটোতেও হৈ যায় একবাৰতে, হা? ভাল খেলুৱৈ হ'লে, ভাল গায়ক হ'লক, ভাল ড্ৰামা কৰিলে, এক্টিং কৰিলে, যি কাম কৰা পৃথিৱীত খালি ভাল কাম কৰিব লাগে, তাতে কাম পাই যায়। যি কাম কৰা পৃথিৱীৰ মানুহে তোমাক একচেপ্ট কৰিব, मुलुगनि मानसिया नोंखौ बरायगोन जेला नों मोजां खामानि मावगोन। जी काम करिलेও তুমি ইয়াত এটা বলে ভালে নার্সারি ভাল খুলিছা কোকৰাঝাৰত, তোমাৰ বস্তুটো সবে কিনিব, নহ'লে ভাল পিঠা দোকান দিছা সবে খাবলৈ আহিব, হা? এই তাতে দেশী বুলি দোকান এটা আছে, ৰাতিপুৱা ইমান মানুহ ভিৰ হৈ যায়, হা? ৰুটি খাবলৈ সৰু দোকান ঘুমটি নিচিনা হাজাৰ হাজাৰ টকাৰ বিক্ৰী হয়, হা? তো এতিয়া চাওক কিয় তাতে যায়। কোকৰাঝাৰতো ডাঙৰ ডাঙৰ দোকান আছে, এই সৰু ঘুমটি তাতে কিয় কিনিবলৈ যায়? মানে ভাল বস্তু খুৱাইছে। চ' ভাল বস্তু যেতিয়া দিবা সেইটোতে দাম পাবা। সেইকাৰণে মানুহে ক'ত দাম পায়, মানচিয়া ববেয়াव দাম मोनो। ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীয়ে চাবা কলা বগা ওখ চাপৰ, হা? এইবিলাকৰ দাম নাই। ডাঙৰ সৰু ওখ गोजौ गोजौ गिदिर गुफुर समायना गोसोम, हा? हांख्रेम, बेयाव मानसिनि दामा जाया। মানুহৰ দামটো তাত নহয়। আমি বহুতে ভাবোঁ এই মই ইমান কলা মোৰ কি হ'ব, কোনোবা ভাবে মোৰ বগা মোৰ হ'ব কিবা। পৰি পাতিব নোৱাৰিলে বগা হ'লে একো কাম নাই, বুজিছেনে? কোনোবা ভাবে মই ওখৰ মোৰ ভাল হ'ব,
হ'লেও একো কাম নাই ভাল ভলীবল প্লেয়াৰ হ'ব পাৰিলে ইণ্টাৰনেশ্যনেল তেতিয়া ভাল হ'ব নহ'লে হৈ একো লাভ নাই এই মানুহটো বুলি চাব একো কামত নাই চাপৰ হ'লেও কামত আছে চাপৰ মানুহ যদি ভাল কাম কৰে তাৰো মানে কাম আছে আমাৰ চ' সেইকাৰণে মানুহৰ ফিজিকেল এপিয়াৰেঞ্চটো কাম নাই যেতিয়ালৈকে নলেজটো বাঢ়াই ল'ব নোৱাৰে মানুহে ক'ত দাম পায় মানুহে নিজৰ গুণ জ্ঞানৰ ওপৰত দাম পায় হয় না ইয়াত আমিতো পলিটিচিয়ান বাৰু আমাৰ চাকৰি পাৰ্মানেণ্ট নহয় 5 বছৰৰ পিছত ৰেনি হ'লে হ'ব নহ'লে নহ'ব এতিয়া সেই প্ৰিন্সিপাল ছাৰ আহিছে নহয় প্ৰিন্সিপাল ছাৰ 29 তাৰিখ হ'লে দৰ্জাই কটকটাই আহি গ'লে দেই 2.5 লাখ পইচা খেদিব নালাগে পইচাই খেদি আহে বুজিছানে তোমালোকে ভাবিছা যে পইচা খেদিব লাগিব পইচা খেদিব নালাগে ভালকৈ পঢ়া প্ৰিন্সিপাল ছাৰক 29 তাৰিখ হ'লে পইচাই খেদি আহে ছায়েন্স কলেজত যাওঁ মই 2 লাখ প্ৰিন্সিপালৰ তাত একাউণ্টত ডাইৰেক্টৰৰ তাত আহিব ডাইৰেক্টৰ বছৰ মানে মাহ হোৱাৰ লগে লগে ডাইৰেক্টৰে পাব লাখ টকা আহিব ডাইৰেক্টৰৰ একাউণ্টত তেনেকুৱা আমাৰ নাহে কিন্তু আমি খেদিব লাগিব তো সেইকাৰণে তুমি ঠিক কৰা পইচা খেদিবা না পইচাই তোমাক খেদিব যদি তুমি বিচাৰা ভালকৈ মই চলিম এতিয়া চাওক ঠিকাদাৰবিলাকক ভাল লাগে বহুতে এই আমাৰ ইমান ডাঙৰ ঠিকাদাৰ আছে বহুত কোটি টকা আছে তাৰ 100 কোটি ই ঠিকাদাৰ হ'লে কি হ'ব কোটি টকা থাকিলে কি হ'ব এজন জেই তেল মাৰিব লাগিব এই জেই মোৰ এষ্টিমেটটো বনাই দিয়া জেইও তাক ক'ব পাৰে সেই নমুনা যা বুলি ক'লে একো কৰিব নোৱাৰে 100 কোটি থাকিলে 1000 কোটি থাকিলে কি হ'ব হয় না জেইৰ বাহাদুৰি চাওক ইঞ্জিনিয়াৰ এজনৰ বাহাদুৰি চাওক গতিকে আমি এই সময়ত ভুল কৰোঁ যি সময়ত পঢ়িব লাগে 25 বছৰলৈকে ভালকৈ পঢ়া কষ্ট কৰি পঢ়া আৰু পৃথিৱীত এতিয়ালৈকে বহুত ডাঙৰ মানুহ এতিয়া অলপ সলনি হৈছে অলপ 10 বছৰ আগলৈকে যিমান পৃথিৱীত ডাঙৰ মানুহ হৈছে প্ৰত্যেক ডাঙৰ মানুহৰ তাৰ ফেমিলি যিটো বেকগ্ৰাউণ্ড ইকনমিক বেকগ্ৰাউণ্ডটো কিন্তু ভাল নহয় বহুতৰে ইকনমিক বেকগ্ৰাউণ্ডটো বেয়া আৰু সেই ইকনমিক বেকগ্ৰাউণ্ড বেয়াৰ পৰাই আহি পেলাই ডাঙৰ মানুহ হৈছে माने मानसि गिदिरफोर जेसेबां जादों बिसोरनि रांखान्थि हालोदा मोजां नङा दा क'क्राझारावनो नाय जायफोर धोनि मानसिफोर दङ बिराद फैसा गोनां माबा गोनां बिसिनि गथ'फ्रा मेक्सिमामनियानो हयथ' मोजां नङा खोमा आं डाटाया गैया जोंनियाव जि मिथियो जोङो मेक्सिमामानो मानसि मोजां जानो हायाखै मानोना जि नांदों बेखौ मोन्दों जि लोंनो बेखौनो लोंदों हराव माने फेनानै गारि सलायो सोरनि फिसा गिदिर गोलावफोरनि फिसा नङा होमबा मटर साइकेला सालायदों K10 बायनानै होदों सौग्रावनानै मालायखौबो बुथारदों गावबो थैदों दा बे जीवन नङा जीवना जाबाय खनसे जोनोम जादों माबा नङा माबा मावनानै गावनि मुंखौ मुलुगाव दोनलांनांगोन बेनो जीवन ঠিক আছে সকলোলৈ বেষ্ট অফ লাক থাকিল ভালকৈ পঢ়া আৰু जायफोर गार्जेन फैदों गथ'फोरखौ मोजाङै फरायो न'खरनि थासारिखौ मोजाङै लाखि खनसे गार्जेन जानायनि उनाव बिमा बिफा जानायनि उनाव नोंनि जिउआव गथ'फोरानोसै गथ'फोरनि थाखायनो खामायनांगौ गथ'फोरनि थाखायनो साननांगौ गथ'फोरखौ मोजां खालामनांगौ अब्ला न'खरनि थासारिया मोजां थानांगोन गोबां जौ लोंनाय मानाय नांलाय खमलाय बायदिसिना थासारिफ्रा गाज्रि जायो ओंखायनो न'खरनि थासारिखौ जेरैखि जाया मोजाङै लाखिनांगौ आं बेखौ खावलायबाय आरो गथ'फोरखौ फरायनायाव जोथोन होनांगोन बयखौबो साबायखर बावनानै आंनि बुंनायखौ फोजोबबाय गोजोनथों